নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্যটি মিনি ভ্লগলৈ আৰু আশা কৰোঁ চবৰে ভাল, লগতে মোৰ ভাল। যিহেতু কাতি মাহ চলি আছে, সেইটো কাৰণে আমি গৈছিলোঁ মাধৱ মন্দিৰলৈ। মাধৱ মন্দিৰলৈ আমাৰ যিখিনি প্ৰত্যেকজন মানুহে কাতি মাহত আৰু মাঘ মাহত মাধৱ মন্দিৰলৈ যায়। সেইটো কাৰণে আমি কাতি 1 তাৰিখটো কালি গ'ল, আজি 2 তাৰিখে আমি গ'লোঁ তাত। তাৰপিছত মাধৱ মন্দিৰত গৈ পালোঁ, মা দেউতা আৰু মই গৈছিলোঁ। গৈ তেতিয়া যে আমাৰ দেখিছে নহয় তাৰ পুখুৰীটো, মাধৱ মন্দিৰৰ পুখুৰীটোত মাছ কাছ চব আছে। তাৰপিছত আমাৰ সেই মাধৱ মন্দিৰত ঢেৰ বান্দৰ। আমি গৈ থাকোঁতে দেখি পালোঁ যে এজনে তিৰোতাক বান্দৰে একেবাৰে গাজিবিলাক চফাই পেলালে, ঠগি লৈ গৈছিলে তাত দিম বুলি। আৰু এয়া আমি গৈ আছোঁ এতিয়া মাধৱ মন্দিৰৰ মাজেৰে। মই অলপ ভিডিঅ'টো স্পীডত দি দিছোঁ কাৰণ আপোনালোকৰ যাতে আমনি নাপায়, একেখিনি বস্তু দেখা পাই পেলাই। আৰু এয়া আমি ইয়াত সেৱা কৰিছোঁ। ইয়াত সেৱা লৈ পেলাই আকৌ আমি গ'লোঁ, এটা লক্ষ্মী মন্দিৰ আছে তাত সেৱা কৰিলোঁ। তাৰপিছত আকৌ আমি ঠগীখন দি পেলাই আকৌ আমি গণেশ মন্দিৰত সেৱা কৰিলোঁ আৰু এনেকৈ সেৱা লৈ পেলাই আমি ঘৰলৈ আকৌ গুচি আহিলোঁ। ঠিক তেনেকৈয়ে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। টাটা, বাই বাই, জয় আই অসম।